নমস্কাৰ, মই দিলৱাৰ হুছেইন আৰু আপোনালোকৰ মাজলৈ দিবলৈ চাই গুৰুত্বপূৰ্ণ ভিডিঅ'। আজি কোনো খবৰ নহয়, আজি দিবলৈ চাই গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টোৰ মূল টপিক হৈছে কেতিয়াবা ৰাস্তাৰে ডাঙৰ ডাঙৰ গাড়ীৰে যেতিয়া লৈ যোৱা শিলগুটি বালি আদি লৈ যোৱা হয়, তেতিয়া ৰাস্তাৰ যোনবিলাক আৰক্ষী থাকে সেইবিলাক ধৰক গাড়ীবিলাক ৰখাই পেলাই টকা আদায় কৰে। টকা আদায় কৰাৰ কাৰণ হৈছে গাড়ীৰ ওপৰত বালি লৈ যোৱা সময়ত ওপৰত তিৰপাল নলগাই বা কাগজ নলগাই বা কাপোৰ নলগাই। কাপোৰ নলগোৱা যেতিয়া নহয় তেতিয়া পুলিচবিলাকে কি কয় যে কাপোৰ নলগোৱাৰ ফলত ৰাস্তাৰে মানুহ অহা যোৱা কৰি থকা মানুহবিলাকৰ চকুত যেতিয়া ধুলি যাব তেতিয়াও ধৰক বেলেগ ধৰণৰ এটা অসুবিধা হয়। সেইটো যদি হয় তেনেহ'লে ৰাস্তা যে বৰ্তমান যে ভাঙি আছে, মই আপোনালোকক দেখাই আছোঁ। এই চাওক ৰাস্তাৰ অৱস্থা, ৰাস্তা ভাঙি যোনবিলাক ৰাস্তাৰ ছাইডেদি বালিবিলাক জমা হৈছে, শিলগুটি সৰু সৰু শিলগুটিবিলাক জমা হৈছে। যেতিয়া মানুহ খোজকাঢ়ি যায় তেতিয়া এই শিলগুটি সৰু সৰু বালিবিলাক মানুহৰ চকুত যায়। এইটোৰ অসুবিধাটো ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে, বহুত অসুবিধা হয়। এনেকৈ যদি হয় তেনেহ'লে এইটো কি ব্যৱস্থা ল'ব? ডাঙৰ ডাঙৰ MLA মন্ত্ৰীবিলাক যেতিয়া ডাঙৰ ডাঙৰ দামী গাড়ীৰে অহা যোৱা কৰি সিহঁতে গম নাপায়, খোজকাঢ়ি অহা যোৱা কৰা মানুহসকলৰ অসুবিধাসমূহ বুজি নাপায় সিহঁতে। সেইকাৰণে সিহঁতে গুৰুত্ব নিদিয়ে, ৰাস্তা কেনেকুৱা বনাব লাগিব এইটো সিহঁতে গুৰুত্ব নিদিয়ে। সেইটো অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোক অতি শীঘ্ৰেই এই ৰাস্তাৰ কামবিলাক কৰক, নহ'লে খোজকাঢ়ি অহা চাইকেলত অহা মানুহবিলাকৰ কাৰণে বহুত অসুবিধা হয়। অতি সোনকালে আপোনালোকে এই ৰাস্তাৰ কামবিলাক অতি সোনকালে কৰক, যাতে আমি অহা যোৱা কৰোঁতে সুবিধা হয়।